দ্বিতীয়টো কাৰ্যকালৰ বাবে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰত হ'ব বিজেপি চৰকাৰ। আজি শপত গ্ৰহণ সমাৰোহ ৰাষ্ট্ৰপতি ভৱনত সন্ধিয়া 7 বজাৰ পৰা আৰম্ভ হ'ব শপত গ্ৰহণ অনুষ্ঠান। খটখটিত অৱস্থিত ষ্টেলিয়ন আলমিৰা ফেক্টৰীত ভয়াৱহ অগ্নিকাণ্ড। নাগালেণ্ড আৰু বোকাজান অগ্নি নিৰ্বাপক বাহিনীৰ যৌথ প্ৰচেষ্টাত অৱশেষত জুই নিয়ন্ত্ৰণাধীন। অগ্নিকাণ্ডটোৰ ফলত প্ৰায় 5 কোটিৰ অধিক মূল্যৰ সম্পত্তি নাশৰ আশংকা। চিলনী বনভোজস্থলীত চলি থকা নিৰ্মীয়মান কাম কাজৰ অগ্ৰগতিৰ সুললে কাৰ্যবাহী সদস্য লুনচিং তেৰণ আৰু অমৰ টিছু সহিত এমএচি দৰ্শিত নাথাকে। নমস্কাৰ, অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছোঁ। ষ্টুডিঅ'ত মই সঞ্জিতা তেৰণ পি। আগবাঢ়িছোঁ প্ৰথমটো খবৰলৈ। কেন্দ্ৰত দ্বিতীয়টো কাৰ্যকালৰ বাবে সাজু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। গৃহমন্ত্ৰী ৰাজনাথ সিঙকে ধৰি অন্যান্য বিজেপি নেতাসকল। ৰাষ্ট্ৰপতি ভৱনত সন্ধিয়া 7 বজাৰ পৰা আৰম্ভ শপত গ্ৰহণ অনুষ্ঠান। পুনৰ দ্বিতীয়টো কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰত চৰকাৰ গঠন কৰিবৰ বাবে সাজু হৈছে। আজি শপত গ্ৰহণ অনুষ্ঠানত বিৰোধী দলৰ নেতাসকলকে ধৰি বিজেপিৰ আটাইবোৰ জ্যেষ্ঠ নেতাৰে সৈতে নৰেন্দ্ৰ মোদীয়ে গঠন কৰিব চৰকাৰ। দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি আন বিজেপি নেতাসকলক শপত গ্ৰহণ কৰোৱাৰ পিছতে পৰৱৰ্তী সময়ত কোন কোন নেতাই মোদীৰ কেবিনেটত অন্তৰ্ভুক্ত হ'ব। এতিয়াৰ গৃহমন্ত্ৰী ৰাজনাথ সিঙকে ধৰি জ্যেষ্ঠ বিজেপি নেতাসকল পূৰ্বৰ পদবীতে মন্ত্ৰিত্ব প্ৰাপ্ত হ'ব নে আন নতুন মুখৰ নেতাক কেবিনেটত চামিল কৰিব। বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ পৰা কোন গৰাকী নেতাই মন্ত্ৰিত্ব প্ৰাপ্তি হ'ব, সেয়া হ'ব লক্ষণীয়। ব্যুৰো ৰিপৰ্ট কাট নিউজ। বোকাজান মহকুমাৰ অন্তৰ্গত খটখটিত ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয় খটখটিত অৱস্থিত ষ্টেলিয়ন আলমাৰী ফেক্টৰীত। অগ্নিকাণ্ডটোৰ ফলত 5 কোটিৰো অধিক মূল্যৰ সম্পত্তি নাশৰ আশংকা। খটখটিত অৱস্থিত ষ্টেলিয়ন আলমাৰী ফেক্টৰীত সংঘটিত ভয়াৱহ অগ্নিকাণ্ডই নিমিষতে ছাৰখাৰ কৰিলে সম্পূৰ্ণ ফেক্টৰীটো। চুবুৰীয়া ৰাজ্য নাগালেণ্ড আৰু বোকাজানৰ অগ্নি নিৰ্বাপন বাহিনীৰ যৌথ প্ৰচেষ্টাত জুই নিৰ্বাপন সম্ভৱ হ'লেও ফেক্টৰীটোক ৰক্ষা কৰিব পৰা নগ'ল। ফলত 5 কোটিৰো অধিক মূল্যৰ সা সম্পত্তি নষ্ট হোৱাৰ আশংকা কৰা হৈছে। উল্লেখ্য, বিদ্যুৎ চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ আৰক্ষীৰ। যদিও এই ঘটনাৰ পৰিপ্ৰেক্ষিতত সম্প্ৰতি আৰক্ষীৰ তদন্ত অব্যাহত আছে। অৰুণ লেথে ৰিপৰ্ট কাট নিউজ। বনভোজপ্ৰিয় লোকসকলৰ বাবে নিশ্চয় ভাল খবৰ। কাৰ্বি আংলং জিলা তথা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা বনভোজৰ দল তথা প্ৰকৃতিপ্ৰেমীসকলৰ বাবে জিৰণি তথা অত্যাৱশ্যকীয় প্ৰয়োজনৰ বাবে বিভিন্ন নিৰ্মাণ কাৰ্য ইতিমধ্যে চলি আছে। বনভোজপ্ৰিয় লোকসকলৰ বাবে নিশ্চয় ভাল খবৰ। কাৰ্বি আংলং জিলা তথা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা বনভোজৰ দল তথা প্ৰকৃতিপ্ৰেমীসকলৰ বাবে জিৰণি তথা অত্যাৱশ্যকীয় প্ৰয়োজনৰ বাবে বিভিন্ন নিৰ্মাণ কাৰ্য ইতিমধ্যে চলি আছে। বৃহস্পতিবাৰে সেইসমূহ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ ল'লে কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য ক্ৰমে লুনচিং তেৰণ আৰু অমৰ সিং টিছু সহিত দৰসিং ৰংহাঙে। জানিব পৰা মতে আগন্তুক জুনত অনুষ্ঠিতব্য বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি পৰ্যটন বিভাগৰ দ্বাৰা নিৰ্মিত এই ভৱনসমূহ উদ্বোধন কৰাৰ সম্ভাৱনা আছে। মংগল ইংঘে ৰিপৰ্ট কাট নিউজ। জাগিৰোডত সংঘটিত ভয়াৱহ পথ দুৰ্ঘটনা। এই ঘটনাত থিতাতে নিহত বকলিয়াৰ ফংলকপেট তেৰণ গাঁৱৰ গাঁওবুঢ়া হেমাৰী তেৰণৰ পুত্ৰ দুৰ্ভগীয়া লংকি তেৰণৰ। গুৰুতৰভাৱে আহত আনজনক লগে লগে চিকিৎসাৰ বাবে গুৱাহাটী GMCHলৈ নিয়ে আৰু বৰ্তমানে চলি আছে চিকিৎসা। জানিব পৰা মতে বন্ধু টিছু গাঁৱৰ হেমাৰী বেৰ সৈতে লংকি তেৰণে গুৱাহাটী বি বৰুৱা কেঞ্চাৰ হস্পিটেললৈ গৈছিল ৰোগী চাবলৈ। ৰোগী চাই বকলিয়াৰ ফংলকপেটৰ ঘৰলৈ ঘূৰি অহাৰ পথত জাগিৰোড RCC দলঙত প্ৰচণ্ডভাৱে খুন্দিয়াই দিয়ে তেওঁলোকে অহা ৰঙা ৰঙৰ এই বাহনখন। এই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হয় বুধবাৰে প্ৰায় 4:30 বজাত। থিতাতে নিহত লংকি তেৰণে মৃত্যুৰ সময়ত 3 পুত্ৰ, 2 কন্যা আৰু ভাতৃসহ ভগ্নীক এৰি থৈ গৈছে। আনহাতে গুৰুতৰভাৱে আহত হেমাৰী বেগ
গুৱাহাটী DMCHত চিকিৎসা প্ৰদান কৰি থকা হৈছে। লাংহিনৰ পৰা ৰুস্তম তকবিৰ ৰিপৰ্ট কাট নিউজ। সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। Made like a gun, goes like a bullet. Sun Motors, authorized dealer of Royal Enfield. Ronkelan, near Don Bosco School Depot, 782460, Assam. Easy finance are available here. Please contact 099 579 88008 or 0789 61 69021. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ। বাই দি ৱে তো কমলাটো খাইছিলি না আনাৰসৰটো? পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ। কাঞ্চ জুচ খাওক, জীৱনৰ মজা লওক। কাঞ্চ জুচ। বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰিৰ মজিয়ালৈ। সমগ্ৰ ৰাজ্যতে হাতী মানুহৰ সংঘাত দিনক দিনে বাঢ়ি অহাৰ সমান্তৰালকৈ বন্যপ্ৰাণীৰ ওপৰত মানুহৰ অত্যাচাৰ ক্ৰমান্বয়ে বাঢ়ি আহিছে। কিন্তু ইয়াৰ বিপৰীতে পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙৰ টুমপ্ৰেং তৰাডুবিৰ ৰাইজে এক ব্যতিক্ৰমী পদক্ষেপ হিচাপে এজনী মাইকী হাতীৰ আদ্ৰশ্ৰাদ্ধ অনুষ্ঠিত কৰি অসমবাসীৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। চাওক এই প্ৰতিবেদন। এয়া আদ্ৰশ্ৰাদ্ধৰ বাবে হিন্দু ৰীতিমতে সকলো বিধি সাজু কৰি তুলিছে স্থানীয় ৰাইজে। অথচ মানুহৰ নহয়, এজনী বনৰীয়া মাইকী হাতীৰহে আদ্যশ্ৰাদ্ধ। পুৰুষ মহিলাই দলে বলে আহি যোগদান কৰিছে এই বিধি সম্পন্ন কাৰ্যত। এটা বনৰীয়া হাতী আমাৰ গাঁৱত প্ৰৱেশ কৰিছিল আৰু প্ৰৱেশ কৰাত আমাৰ গাঁৱৰ ৰাইজে তেওঁলোকৰ যিবিলাক নেকি ধৰক শস্য এইবিলাক ৰক্ষা কৰিবৰ কাৰণে খুব ভালভাৱে তেওঁলোকে বন্য যি হাতী তেওঁলোকক সেইবিলাকক খেদিছিলে আৰু খেদাৰ ফলত সেই হাতীজাকটো আমাৰ গাঁৱৰ পৰা ওলাই আহি পথাৰেদি আহিছিলে আৰু পথাৰেদি আহোঁতে আমাৰ যি এই দেখিছে ইলেক্ট্ৰিক বিদ্যুৎ বিভাগৰ যিটো তাঁৰ, সেই তাঁৰটো ওলমি আছিল, হাতেৰে চুব পৰা অৱস্থাত আছিল। আমি এই আপত্তিটো আমাৰ বিদ্যুৎ বিভাগক আমি বহুদিনৰ আগৰৰ পৰাই মানে অভিযোগ দিছিলোঁ যে বিদ্যুতৰ তাঁৰ ওলমি থকা যথেষ্ট হয়তো ভৱিষ্যতে সমস্যা হ'ব পাৰে, কিন্তু তেওঁলোকে সেই অভিযোগটো কাণসাৰ নিদিলে। কাণসাৰ নিদিয়াত সেই বন্যপ্ৰাণীৰ হাতীজাক আহি আমাৰ এই বিদ্যুতৰ তাঁৰত লাগি মৃত্যু সাৱটি ল'ব লগা হ'ল অকালতে। সেয়েহে আমি আমাৰ তৰাডুবি সকলো ৰাইজে মিলিজুলি এই মাংগলিক যি আমাৰ হিন্দু ধৰ্মীয় নীতি ৰীতি আমি এই আদ্যশ্ৰাদ্ধ আজি উদযাপন কৰিছোঁ। উল্লেখ্য, পাহাৰীয়া জিলাখনৰ ডংকামুকাম বন সংমণ্ডলৰ অধীনত তৰাডুবি গাঁৱত আজি কিছুদিন পূৰ্বে বিদ্যুতৰ তাঁৰত লাগি এজনী মাইকী হাতীৰ কৰুণ মৃত্যু ঘটিছিল। মৃত্যু হোৱা হাতীজনীৰ আত্মা সদগতিৰ অৰ্থে তৰাডুবিৰ ৰাইজে শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে নাম প্ৰসংগ কৰি হিন্দু ৰীতিৰে আদ্যশ্ৰাদ্ধ পালন কৰে। ৱঠাত লাংচৰ পৰা জাছন ইংঘে ৰিপৰ্ট কাট নিউজ। নকলীয় হ'ব ডংকামুকামত অৱস্থিত NEITE প্ৰতিষ্ঠানটোৱে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰযুক্তি শিক্ষা প্ৰদানত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰি আহিছে। শিক্ষা প্ৰতিষ্ঠানটোৰ অধীনত DCA, CCA আদি দুমহীয়া, তিনিমহীয়া আৰু 6 মহীয়া বিভিন্ন পাঠ্যক্ৰমত পৰীক্ষাৰ্থীৰ বাবে ডংকামুকাম টাউন স্কুল অসমীয়া মাধ্যমৰ হাইস্কুলত পৰীক্ষা আজিৰে পৰা অনুষ্ঠিত কৰে। NEITE প্ৰতিষ্ঠানটোৰ সঞ্চালকৰ পৰিচালনাত
পশ্চিম কাৰ্বি আংলঙৰ ডংকামুকাম টাউন স্কুল আৰু অসমীয়া হাইস্কুল দুটা প্ৰতিষ্ঠানত এবাৰ DCA CCA পাঠ্যক্ৰমত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ বাবে ক্ৰমে 2মহীয়া 3মহীয়া আৰু 6মহীয়া পৰীক্ষা অনুষ্ঠিত কৰে বৃহস্পতিবাৰে বিজেপি চৰকাৰে বৰ্তমান ডিজিটেল ইণ্ডিয়া গঢ়াৰ যি প্ৰচেষ্টা সেই প্ৰচেষ্টাত প্ৰযুক্তিমূলক প্ৰতিষ্ঠানটোৱে গুৰুত্বপূৰ্ণ অৰিহণা যোগাব বুলি আশা কৰিছে প্ৰতিষ্ঠানটোৰ সঞ্চালক ৰঞ্জিত তেৰাঙে financial level of the competitive world is done la see itu computer di very active with the other things of the sakuli channel kuna la kai tu mari kamera computer hi asayale to clear the computer ki kenan so la see pala ni ben hadi thai ke la ka use man an tu me mane la sok me computer in life and so so chuni so no sama sabla di kono na la tu ma student ade na sar no samara ma se antimo behavior sama when also mana sophisticated with student ke samay ke solo sophisticated thank you la ekame itu ta ekame mon bori lo pati ডেনগাঁও ইংলিছ গ্ৰেবিয়েল স্কুলত উলহ মালহেৰে উদযাপন 2 সংখ্যক মাতৃ দিৱস গ্ৰেবিয়েল ইংলিছ স্কুলৰ প্ৰধান শিক্ষক তথা সহ শিক্ষকসকলৰ উদ্যোগত বুধবাৰে অনুষ্ঠিত এই মাতৃ দিৱস অনুষ্ঠানটিত কেইবাখনো স্কুলৰ প্ৰধান শিক্ষক তথা সহ শিক্ষকসকলৰ উপস্থিতিত ছাত্ৰ-ছাত্ৰীসকলে নিজ নিজ মাতৃক মৰমৰ উপহাৰ প্ৰদান আছিল মন কৰিবলগীয়া আজিৰ বস্তুবাদী সমাজখনত সামগ্ৰী প্ৰাপ্তি তথা যশ প্ৰাপ্তিৰ বাবে নিত কৰা প্ৰতিযোগিতাৰ মাজত মানৱ প্ৰমূল্যবোধ মানৱীয় সঁচা প্ৰেম হেৰাই নাযাবলৈ কৰা প্ৰয়াসৰ অংশৰূপে গ্ৰেবিয়েল ইংলিছ স্কুলৰ প্ৰধান শিক্ষকে ৰবিনসন ইংটিয়ে এইদৰে নিৰ্দিষ্টভাৱে নিৰ্ধাৰিত দিনত অনুষ্ঠিত কৰি আহিছে মাতৃ দিৱস সন্তানে কৰা মাতৃ প্ৰেম আৰু মাতৃৰ পুত্ৰ প্ৰেম সকলো ধৰণৰ প্ৰেমতকৈও অতি পবিত্ৰ এই প্ৰেমৰ যোগেদি মনত সঁচা প্ৰেম অন্তৰত উজাগৰ কৰি সমাজত মানৱীয় প্ৰেমেৰে কোমলমতীয়া শিশু তথা কিশোৰ কিশোৰীসকলৰ অন্তৰত সঁচা মানৱীয় চৰিত্ৰ গঢ়ি তোলাৰ প্ৰয়াসতে এই দিৱস এইবাৰৰ সৈতে 3 বছৰ হৈছে এইদৰে অনুষ্ঠান উদযাপন কৰি অহা উল্লেখ্য অনুষ্ঠানত মুখ্য অতিথি মাননীয় অতিথিৰূপে ক্ৰমে মাঞ্জা হটন বাইবেল ইনষ্টিটিউটৰ অধ্যক্ষ জেমছ ৰংপি NKBAৰ প্ৰধান শিক্ষক কাংবুৰা তেৰাং CR ইংলিছ স্কুলৰ পৰা ধনেশ্বৰ দেৰণ লিটল ষ্টাৰ ইংলিছ স্কুলৰ পৰা প্ৰসেনজিৎ দৈমাৰী নিউবৰ্ণ স্কুলৰ পৰা ৰাজু ৰংহাং হলি ইনফেণ্ট স্কুলৰ পৰা প্ৰতীন ৰংপি আৰু ৰাইজিং ছান স্কুলৰ পৰা শিক্ষক শিক্ষয়িত্ৰীসকল উপস্থিত থাকে ডকমকৰ পৰা জেমছ মিলিকৰ ৰিপৰ্ট কাট নিউজ আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছো ধন্যবাদ